মই আহি গ'লোঁ ঘৰৰ পৰা নিউ ইয়েৰো খতম কিন্তু এইটো যোনটো ব্লগ হয় এইটো হৈছে আমাৰ পিকনিক যোৱা ব্লগ হয় চ' মই আগদিনাখনৰ পৰাই ব্লগিং ষ্টাৰ্ট কৰি দিছিলোঁ আমি বজাৰ কৰিব যোৱাৰ পৰা আণ্টি মই পাপা একেলগে বজাৰ কৰিব গৈছিলোঁ চ' সেয়াই মই এতিয়া এডিট কৰি থাকোঁতে দেখিছোঁ যে মই ইণ্ট্ৰই বনোৱা নাইকিয়া চ' ইণ্ট্ৰটো বনাই দিওঁ বুলি ভাবিলোঁ সেইকাৰণে আহি গৈছোঁ মই ইণ্ট্ৰ বনাবৰ কাৰণে চ' সেই গাইজ আসসালামু আলাইকুম মোৰ নতুন ভিডিঅ'ত সকলোৰে ৱেলকাম আৰু চ' হোপ চ' মোৰ ভিডিঅ'টো এনজয় কৰিব চাই পেলাই চ' চাই থাকক গাইজ আমি গৈ আছোঁ পিকনিকৰ বজাৰ কৰিবৰ কাৰণে কালি পিকনিক যাম এইফালে মই এইফালে আণ্টি আৰু পাপা ড্ৰাইভাৰ हाय पापा हाय ड्राइवर गाड़ी अच्छे से चलाना ठीक है ओके मैम सो गाइज एफले बजार কৰিব আহি গ'লোঁ গেলামালৰ যিখিনি বস্তু আছিলে তেল চেল মছলা চছলা সব আছিলে সেইখিনি লৈ ল'লোঁ মোৰ ওচৰত লিষ্টটো আছিলে আৰু আণ্টিক মই কৈ আছিলোঁ আণ্টিয়ে লৈ আছিলে এফলে আহি গ'লোঁ চব্জি ল'বৰ কাৰণে বহুতখিনি চব্জি ল'ব আছিলে চ' চব্জি লৈ মেলি গুচি গ'লোঁ ঘৰ গাইজ বজাৰ কৰি আহি গ'লোঁ আহি পেলাই এতিয়া খানা খাওঁ মায়ে এইফালে পাপাক ৱেইট কৰি আছে মায়ে গালি দি আছে ভাত খাওঁগে আৰু মায়ে কৈছে কি পাপাই কৈ আছে কি কৈ আছা একেলগে খাম ইমান আন্ধাৰ হৈ আছে মায়ে এইফালে বনাই আছে ফুলকবিৰ এইটো কি বস্তু হয় পকৰা ফুলকবিৰ পকৰা আন্দাত ডুবাই এয়া বইল কৰি লৈছোঁ অকণমান আৰু ফ্ৰাই কৰি আছে ৰেডি কৰিছে এইটো পাপাই বহুত ভাল পায় ন পাপা আৰু মই বহুত বেয়া পাওঁ হ্যাপি নিউ ইয়াৰ গাইজ আজি মই উঠি ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু আজি নতুন বছৰ নতুন নিউ ষ্টাৰ আৰু মোৰ গতিটো এনেকৈ গোটেই বছৰটো চাগে এনেকৈ যাব আৰু মাৰ এইফালে বহি আছে মই পিকনিক যাম উঠা এইবিলাক কি দেখিছি লৈ বহি আছা চব খানা আয়োজন হেপী নিউ ইয়াৰ কপিৰাইট আহিব ত' এতিয়া গাইজ যাওঁ ওলাই মেলি লওঁ ফাৰ্ষ্ট নেপেলাই ওলাই আছে আৰু আমি ক'ত গৈছোঁ গাইজ নেভাবিবই কোন লোকেল জেগাবোৰ কাইটা লাগছোঁ ওলাই এণ্ড টাইমত কেঞ্চেল হৈ গৈছে বিকজ বহুত ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিব লাগিব পাৰ্মিশ্যন ল'ব লাগিব পুলিচৰ পৰা হেন বহুত কিবা কিবি সেইকাৰণে কেঞ্চেল আমাৰ লোকেল জেগা বেষ্ট চ' গাইজ ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ থাকোঁ কুণ্ড কিমান যে যাম আৰু গাইজ সৰুৰ পৰা গৈ এটা জেগাতে বুঢ়া হ'লোহি আৰু এতিয়া আৰু আচলতে মোৰ মা ৰেডি হৈ গ'ল আৰু মোৰ মায়ে মই গিফ্ট দিয়া কাপোৰযোৰ পিন্ধিছে কেনেকুৱা লাগিছে গাইজ কমেণ্ট ছেকশ্যনত জনাবা আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবা চ' এতিয়া গৈ থাকোঁ কুণ্ড আৰু কুণ্ড গৈ মেলি ফাৰি নেপেলাইছে চ' গৈ থাকোঁ গাইজ কুণ্ড গৈ পেলাই আপোনালোক লগ পাই আছোঁ বাই চ' গাইজ এইফালে চব বস্তু পেকিং চলি আছিলে গাড়ীত চব সোমাইছিলে ডেক্সি কেৰাহী বাল্টি চাল্টি যিমান যি বস্তু আছিলে চব সোমাইছিলে আৰু মই এটা যোনে কাম কৰা নাছিলোঁ চবেই কাম কৰি আছিলে আনকি চাবু কাম কৰিছে ফাৰিনো কাম কৰিছে সিহঁতৰ খং যে মই খালি কেমেৰাটো লৈ ভিডিঅ' কৰি আছোঁ জানকে সৰুবিলাক আগতে আমি বহুত কাম কৰি তই সৰুবিলাক নাজানা মোৰ যে কিবা এটা হৈ আছে এইফালে কি হৈ আছে তই খাব নোৱাৰিবি চাগে তই খাব পাৰিবি খোৱা নাই খালি মোবাইল লৈ খালি পইচা কেমাব তাই যদি চেনেল আহি গ'ল তেনেহ'লে মই চেনেলৰ লিংকটো দি দিম আপোনালোকে একদম ছাবস্ক্ৰাইব নকৰিব ৰিপৰ্ট মাৰিব আমাৰ নেক্সট পাৰ্টি গাইজ আহি গ'লোঁ আচমাচিৰ ঘৰত আলিচাক ল'বৰ কাৰণে আৰু আচমাচি এতিয়াও কাম কৰি আছে কাম কৰি মেলি এতিয়া যাম ঘৰ আৰু এইফালে আলিচাক ৰাশিকা নাহে আজি নে কালি আহিব জানো আজি মানে আহি নাপায় পিকনিকতো আহি নাপায় ভাল লাগিছে মোৰ জিন্সটো একে হৈছে এই গাইজ আমি ওলাই গ'লোঁ পিকনিকৰ কাৰণে এশবাৰ যোৱা জেগাত আকৌ গৈছোঁ আমাৰ পুৰণা জেগা মাহিনকো লৈ লৈছোঁ আমি একেলগে গোটেই গৈ আছোঁ আৰু বেক চাইডে আৰু এটা গাড়ীত চাবু আছে ফাৰহিন আলিচা আসমা চুচিহঁত বেলেগ গাড়ীত চ' গৈ আছোঁ আকৌ এক্সাইটমেণ্ট কম নহ'ব গাইজ এক্সাইটমেণ্ট পুৰা থাকিব ডায়েবেটিছ পেচেণ্টৰ আলু চিন্তা কিহৰ কাৰণে
ক'ত গ'ল অন্ধকাৰ গাইছ এতিয়া আমি পিকনিক খাম আমি এটা পিকনিক খাম আজি ধৰিম দুজনীয়ে ব্লগ ধৰিম গাইছ ইয়েছ হ'ব গাইছ কোনে দিব ফোনটো কোনে দিব দিব লাগিব দিবা আৰু সো গাইজ এফালে গৈ পাই গ'লোঁ কুণ্ড আৰু ইমান বেছি মিউজিক আছিলে মানে মই কি কওঁ মই কথা কৈ ভিডিঅ' বনাইছোঁ যদিও মই দিব নোৱাৰিম বিকজ ইমান ৰকমৰ গান বজাই ৰাখিছে মানে কপিৰাইটৰ পৰা মানে ভাণ্ডাৰ মানে মোৰ চেনেল কপিৰাইট দি পেলাই পূৰা বেনেই হৈ যাব ইমানেই গান বাজি আছিলে আৰু এতিয়াতো বহুত মানুহ কম যোৱা টাইমলৈকে ইমান ভিৰ হৈ গৈছিলে আৰু সেয়া আমি গৈ পালোঁ জেগা চালোঁ এটা যোনখিনিত খোৱা হ'ব সুবিধা হ'ব পানী চানী আনিবৰ কাৰণে খোৱা পানীটোতো আমি লৈ গৈছিলোঁ বাট খালি চব্জি ধোৱা বা মাংস ধোৱা এইবিলাকতো পানী আৰু গোটেইখিনি নিব নোৱাৰি চ' তাতে ধুব বুলি সেয়া ওচৰতে সেইখিনি জেগাতে এইটো এৰিয়াই চুজ কৰিলে চবেই আৰু চব বস্তু নি মেলি ছেটেল কৰি আছিলে পাতি চাতি পাৰি দিলে গোটেই ল'ৰা ছোৱালীখিনি বহিবৰ কাৰণে আৰু এইফালে পাপাহঁতে চৌকা খান্দি আছিলে বিকজ চৌকাতে বনাব অফক'ৰ্ছ আৰু এইফালে মই প'জ মাৰি আছিলোঁ চবকে সিহঁতে ভাবিছে ফটো উঠাইছোঁ কিন্তু ভিডিঅ' বনি আছিলে সেইটো সিহঁতে গম নাপায় আৰু স্ক্ৰীনো গোটেই পিছত লগাই দিলে এইফালে আমাৰ এইফালে গাইজ আমাৰ চৌকা ৰেডি হৈ আছে দুটা চৌকা ৰেডি হৈ গ'ল এইফালে চিটিং এৰিয়া ভাগচাক হেৰিটো ঢাকি দিয়া বেৰি নিদিয়া এফালে পৰা খোচা সেইফালে এটা খোচা যাব চৰ লাগে চৰ আৰু এটা কথা গাইজ মানুহ পিকনিক খাবলৈ যায় কিন্তু লেতেৰা চাকচোন কিমান কৰে প্লাষ্টিক হওক যিকোনো বস্তু পেকেট খাই লৈ পেলাই এইফালে য'তে ত'তে পেলাব এইটো নহয় যে ডাষ্টবিন নাইকিয়া ডাষ্টবিন আছে বাট ইউজ কোনো নকৰে চ' এইটোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট যে য'তেই যায় নিজৰ লেতেৰা নিজৰ জাবৰখিনি গোটেইখিনি লগতে লৈ আহিব আৰু ডাষ্টবিন চাই পেলাব ডাষ্টবিনত গাইজ আমি আকৌ গৈ আছোঁ আণ্ডা আনিবৰ কাৰণে আৰু ইয়াত আণ্ডাও নাইকিয়া যে কিনি ল'ম এটা আণ্ডা 10 টকাকৈ বেছি আছে তাৰপৰা আৰু বইল চ' আমাৰ আণ্ডা ট্ৰেটো কিনাই আছে গৈ লৈ পেলাই লৈ আহোঁ ঘৰটোতো ওচৰতে চ' গৈ আছোঁ এতিয়া আণ্ডা ট্ৰে ল'বৰ কাৰণে আণ্ডা লৈ লিয়া আণ্ডা লৈ ল'লোঁ গাইজ আণ্ডা লৈ ল'লোঁ ত' গাইজ আণ্ডা যিহেতু পাহৰি গৈছিলোঁ গৈ পেলাই লৈ আনিলোঁ আৰু গৈ লৈ মেলি দেখিছোঁ যে চবেই বহি পেলাই কমলা ভৰ্তা কৰি আছিলে মানে গুচাই আছিলে আৰু এতিয়ালৈকে ৰেডি হোৱা নাছিলে আৰু চবেই চাহ খালে এক্সেপ্ট আমি যোনকেইটা গৈছিলোঁ পাপা মই ফাৰহিন আৰু আলিছা আমি চাৰিটাই থাকি গৈছিলোঁ আৰু মাহঁতে এইফালে গৈ পেলাই মাংস ধুই আছিলে চ' একদম পানীত নামি গৈছে পেন চেন কুচাই পেলাই মোক কয় আকৌ পেন চেন কুচাই ৰাখিছোঁ ভিডিঅ' নুঠাবি কিন্তু মইতো উঠামেই গাইজ আৰু সেয়াই এইফালে চাবুৱে কমলা ভৰ্তা কৰি আছিলে কমলা বইলত নাজানো তিয়ঁহৰ টুকুৰা ক'ৰ পৰা আহিলে কিন্তু মই পিছত আঁতৰাই দিলোঁ বাৰু আৰু কমলা ভৰ্তা এনেকুৱা জেগাত গৈ লৈ পেলাই ভৰ্তা চৰ্তা কৰি খাই একদম বহুত বেছি টেষ্টি লাগে আটাই বহুত ধুনীয়া বস্তু আনি দিছে গাইজ হয় নেকি দৌৰি দিলে গৰম লাগি গৈছে গাইজ বহুত বেছি মোৰ গাল চাল চব ৰঙা হৈ গৈছে গৰমত চ' গাইজ এইফালে গৈ এয়া চাহ খাব বহিলোঁ চাহো গৰম কৰি দিলে আণ্টিয়ে আৰু আমাৰ ভেজিটেবল পেটিছ নিয়া হৈছিলে ভেজিটেবল পেটিছ কেটচাপ তাৰপিছত আণ্ডা বইল আছিলে আৰু কমলা ভৰ্তা কৰিছিলে নেকি মোৰ ভালকৈ মনতো নাইকিয়া চ' এইফালে এয়া মই চাহ খাই আছিলোঁ বিকজ মই খোৱাই নাছিলোঁ মই ফাৰহিন আলিছা গোটেইকেইজনী বহি একেলগে খাই আছিলোঁ আৰু চ' গাইজ এইফালে এয়া কমলা ভৰ্তা ৰেডি হৈ গ'ল আৰু মই ভিডিঅ' কৰিবৰ কাৰণে ষ্ট্ৰাগল কৰি আছিলোঁ কাৰণে আণ্টি আহি ক'লে দিয়া মই উঠাই দিম আৰু বহুত বেছি জ্বলা দিছিলে আৰু কোনে দিছে জানেনে চাবুৱে ইমান বেছি জ্বলা দিছে জলকীয়া গাল দেখিছে নহয় কিমান গাল কাটিছে আৰু মই জ্বলা খাব নোৱাৰোঁ কাৰণে তাই জানি বুজি দিছে বিকজ তাই জ্বলা খায়
তাই খোৱা আদত আছে তাই জলকীয়া ভাতৰ লগত খায় কিন্তু মইতো খাব নোৱাৰোঁ সেইটো কাৰণে তাই ঠিকছে জ্বলা দি দিছে আৰু এইফালে গাইজ ফাইনেলি আণ্ডা আহি পাই গ'ল আৰু আণ্ডা বইল কৰিলে মায়ে আণ্ডা খাব পালোঁ আৰু ফাইনেলি মোক ক'লে যে গৰম পানীৰ পৰা অঁতৰাই ঠাণ্ডা পানীত দি চবকে দি দে চ' এইফালে মই চবকে আণ্ডা দি আছিলোঁ দুটা খালে বাবা পেট বেয়া হ'ব কালি পৰীক্ষা আছে নিদিয়ে খাবলৈ বাবা আণ্ডাটো চকু তাৰ Hi guys, আজি পিকনিক খাইছোঁ এয়া গাইজ লাষ্ট ক্লিপত চালে নহয় পাপাই পিকনিক খাইছে এইটো হৈছে পাপাৰ পিকনিক চাওক ঘৰতো শুই থাকে ইয়াতো শুবলৈ আহিছে চবেই ফুৰিব গৈছে কিন্তু পাপাই ইয়াত শুই আছে কিন্তু মই ইয়াতে ঠিক আছে বুলি ক'তো নাযাওঁ মই এইটো হৈছে পাপাৰ পিকনিক আৰু এইফালে মাহঁতে পূৰা চাইছে হাঁহিছিলে বিকজ বতাহত আমাৰ অকণমান টেণ্টটো উৰিব লৈছিলে আৰু এইফালে আংকলে মোৰ ক্লিপ লৈ আছিলে বিলাহী টপ বনাই আছিলে মই ভাবিলোঁ অকণমান এনেই লৰাই দিওঁ আৰু মই এইটো বহুত বেছি ভাল পাওঁ এইটো চবেই জানে মই এইটো কাম বহুত বেছি ভাল পাওঁ আৰু সেয়াই এইফালে চবেই বহি মেলি আড্ডা মাৰি আছিলে আৰু আণ্টিহঁতেও গোটেইকেইজনে কাম কৰি আছিলে আৰু ইমান মানে তিনিজনী মোৰ আণ্টি তিনিজনী নহয় এজনীটো মোৰ মা হয় দুজনী আণ্টি আৰু সেইফালে এয়া খানা বনাই আছিলে আৰু ডগ এটা আছিলে ইমান ধুনীয়া কিউট লাগিছিলে নাজানো কেমেৰাত ভালকৈ দেখা পাইছেনে নাই তাৰপিছত আণ্টি মই আৰু ফাৰহিন গুচি গ'লোঁ অকণমান খোজকাঢ়িবৰ কাৰণে মানে ফুৰিবৰ কাৰণে সেইফালে যোনফালে পানীত বহুত বেছি থাকে সেইফালে পাৰ হৈ পেলাই ৱাটাৰফলৰ ফালে যাব পাৰি কিন্তু আমিতো সেইফালে যোৱা নাছিলোঁ আৰু ইমান বেছি ভিৰ আছিলে আৰু এইবাৰ পানীও বহুত কম পানী গোটেই শুকাই গৈছে গোটেই পাথৰ ওলাই গৈছে দেখিছে আপোনালোকে বাট জেগাটো সঁচাকৈ বহুত ধুনীয়া হয় চ' এইফালে ফুৰি আহি পেলাই চাইছোঁ যে তৰকাৰী ৰেডি হৈ গ'ল আৰু মায়ে মাংস এক টুকুৰ ওলাই পেলাই পাপাক দিলে যে টেষ্ট কৰি চাব দে নিমখ চিমখ চব ঠিক আছেনে নাইকিয়া চ' এইফালে মই আহি পেলাই পাপাক দিলোঁ আৰু প্লেটটো নাইকিয়া চ' সেইকাৰণে গ্লাছতে ওলাই দিছে আৰু পাপাই একদম টেষ্টি লাগিছে বুলি কৈ দিলে আৰু এপ্ৰুভড আৰু মই আপোনালোককো দেখাই দিওঁ কি বনাইছে এইফালে হৈছে চিকেন মানে ব্ৰইলাৰ বনাইছিলে আৰু এইটো হৈছে বিলাহী টপ আণ্ডাও দি দিছিলে তাৰ লগতে এইটো হৈছে লোকেল চিকেন আৰু তাৰপিছত পোলাও পাপৰ চেলেড এইখিনিয়ে বনাইছিলে আৰু আমি মটনৰ কাৰণে ট্ৰাই কৰিলোঁ বাট মটন নাপালোঁ গাইজ বেড লাক তাৰপিছত ফাৰহিনহঁতে গ'ল এইফালে খেলিবৰ কাৰণে পানীত আৰু ফাৰহিন পৰিলে গাইজ একদম পাথৰতে শ্লিপ বিকজ পাথৰবোৰত হেলাই থাকে বহুত বেছি চ' সেই তাতে শ্লিপ হৈ লৈ পেলাই পৰিলে কিন্তু বাচিলে যে তাই কাপোৰ নিভিজিলে পাথৰৰ ওপৰতে পৰিলে তাৰপিছত সিহঁতক নামা দেখি বাচ্চাকেইটাও কান্দি আছিলে চ' মায়ে এইফালে লৈ গ'ল আৰু মায়ে দাঙি আনিছে কেনেকৈ চাওক কি দাঙি আনিছে দেখিছে মোৰ মা বাহুবলী তাৰপিছত গাইজ খানা ৰেডি হৈ গ'ল আৰু চবেই এইফালে প্লেট লৈ বহি গ'লোঁ আৰু খানা খাবৰ কাৰণে চ' মা পাপা আণ্টিহঁতে মানে চব আমাৰ বাচ্চাখিনিয়ে বহিছোঁ আৰু বাচ্ছাৰ লগত এটা বাচ্চা ডাঙৰো আছিলে সেইটো হৈছে মোৰ আংকল চ' গোটেইকেইজনে বহি লৈ পেলাই খাই আছিলোঁ খানা সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে আৰু এনেকৈ জেগাত গৈ লৈ ফেমিলি চবেই একেলগে বহি পেলাই খোৱা একেলগে বনাই এইটো ফূৰ্তিয়ে বেলেগ হয় সেয়াই এতিয়া এইফালে চবেই খাই আছে খানা আৰু খাই লৈ পেলাই এতিয়া গুচি যাম ঘৰ আৰু গাইজ এতিয়া চাওক কিমান গাড়ী ৰাতিপুৱা হওঁতে গাড়ী নাছিলে এতিয়া চাওক কিমান ভিৰ ইমান মানুহ আহিছিলে চ' গাইজ এই ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি আছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব মৰম দিব মোক অকণমান প্লিজ আৰু আন এটা ভিডিঅ'ত আকৌ লগ পাম বাই